Hello friend, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি ৰাতিপুৱাৰ পৰা এটা ব্লগ আৰম্ভ কৰি দিছোঁ। মই আজি কঠীয়া পৰা আছে, তো কঠীয়া পাৰিবলৈ যাওঁ। আপোনাৰ ভিডিঅ' চাই থাকক কেনেকৈ কঠীয়া পাৰিলোঁ, কি পাৰিলোঁ। এতিয়া ঠিক সময় আপোনাৰ 6টা বাজি গৈছে আৰু মই ৰাতিপুৱাই ধুনীয়া পথাৰৰ দৃশ্য। আপোনালোকে চাই থাকক, যদি ভিডিঅ'টো এনজয় কৰি যাওক মানে। আৰু এইখিনি পৰা ছাপোৰ্টটো ভালেই পাই আছোঁ ইউটিউবৰ পৰা, এইটো এনেকৈ ছাপোৰ্ট কৰি যাওক। খালি ভিউজটো অলপ কম আহিছে, তো ভিউজ কেতিয়াবা এডিট বাঢ়িছে, এনেকৈ ডেইলি এডিট বাঢ়ি থাকিলে আৰু ভিডিঅ' বনাই ভাল লাগে ইমানেই। 2000 years later. গাছ কঠীয়া পোৱা হৈছে দেই। এইটো মই গোটেই বোকা হৈ গ'লোঁ, পানী চানী হেৰি কৰিছিলোঁ। এতিয়া খুৰাই হাল বাই আছে, ময়ো বাম অলপ বালোঁ। অলপ দেখাবলৈ নহ'ল, হাল বাই পেলাই ভিডিঅ' কৰিবলৈ বেয়া, ভিডিঅ' কৰা মানুহ নাই। এতিয়া ককাৰ লগত ভোট জলকীয়া লাগি আছে, পূৰা খেতি। এইখন আৰু আমাৰ ফাৰ্ম হাউচ টাইপৰে আৰু। এয়া মানে কঠীয়া মই দেখাইছোঁ দেই, এয়া হৈছে কঠীয়া। এয়া কঠীয়া, ৰ'দটো দিছে কেনেকুৱা দিছে। সেয়া বৰ্তমান মৈ চৈ দি মেলি আৰু গৰমত থৈছেগৈ চক। এতিয়া চেতিয়া মাহ তাৰপৰা হ'বই আকৌ দিছে, ৰ'দ কেনেকুৱা দিছে, গোটেই বোকা লাগি অৱস্থা নাই। হ'ব বিচাৰোঁ আপোনালোকে চাই থাকক। কঠীয়া পাৰিবলৈ ওলাইছোঁ। ইমানখিনি এনেকৈ নাপায় নহয়, অলপ ঠাচ খায়। স্পটে কঠীয়া পোৱা হৈছে। মা এইটো খুৰা ছটিয়াই আছে। জেগাত অকণ কমিলে, অকণ খনকৈ পোৱা হৈছে দেই খুৰা। শুকানত ছটিয়াই দিবগৈ লাগিব, শুকানত মই ছটিয়াই দিলোঁ দেই। চক দেখোন অকণমান দিয়ক। One eternity later. ফাইনেলি গাইছ হৈ গ'ল কঠীয়া পাৰি, হৈ গ'ল। আগতে এইপিনে আহা, এইপিনে বস্তা চাম আহা, আহা আকৌ এইপিনে আহা, এইফালে এইফালে এইপিনে। হেল্ল' গাইছ কৈ দিয়াচোন, হেল্ল' গাইছ কৈ দিয়া, কৈ দিয়া আকৌ। ইউটিউবত লাবা তুমি, ইউটিউবত আহিছে এইটো কৈ দিয়া, হেল্ল' গাইছ কৈ দিয়া, হেল্ল' গাইছ। টেকন'লজি পৰ্ক চাটনি। अरे कहना क्या चाहते हो? गाहरी सलाद, पोर्क सलाद। बंद करो हाथ जोड़ के, मैं मोदी साहब से गुजारिश करता हूँ। ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। মই দিপুৱাই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম। জয় অসম।